গুৱাহাটী ইউনিভাৰ্চিটি ভাইচ চেঞ্চেলৰ প্ৰতাপজ্যোতি হেণ্ডিক ছাৰৰ লগত পাতিছোঁ নেকি? হয়, একচুৱেলি মই প্ৰতিদিন টাইমছৰ পৰা কৈছিলোঁ, ৰিপৰ্টাৰ অভিজিত গগৈ। হয়, আমাৰ ভেৰিয়াছ ৰিকুৱেষ্ট আহি আছে ফ্ৰম ভেৰিয়াছ গাৰ্জেন, ষ্টুডেণ্টছ ইউনিয়ন, ষ্টুডেণ্টছবিলাকৰ পৰা। আমি জানিব খুজিছোঁ যে 18-19 বেটছৰ যোনটো 5th ছেমিষ্টাৰ পৰীক্ষা হ'বলৈ মানে শ্বেডিউল্ড আছে, সেইটো কি মোডত হ'ব, এতিয়া কি হ'ব মানে সেইটো আমি জানিব খুজিছোঁ। আপুনিতো অকণমান আগতে আমাৰ ৰেজিষ্টাৰৰ লগত কথা পাতিছে, মই গম পাইছোঁ। হয়, আমাৰ ৰেজিষ্টাৰৰ লগত কথা পাতিছেতো আপুনি? হয় হয় পাতিছে এই নম্বৰ। আমি যিহেতু কথাটো ডিছকাছ কৰি আছোঁ, হয়, যিহেতু আমি সেই পাৰ্টিকুলাৰলি ফাৰ্ষ্ট ছেম PG ক্ষেত্ৰত এটা প্ৰব্লেম হৈছিলে কি তেওঁলোকৰ পৰীক্ষা যোৱা সপ্তাহত আমি অফলাইন দিছিলোঁ। তেওঁলোকে আহি পেলাই পৰীক্ষাৰ আগমুহূৰ্তত মানে ৰাতিপুৱা সময়ত কৈছে যে আমি পৰীক্ষা নিদিওঁ, বা আগদিনা কৈছে পৰীক্ষা নিদিওঁ। আৰু সেই পৰীক্ষা নিদিওঁ বুলি কোৱা গ্ৰুপটোত কিন্তু বহুত নাছিলে। তথাপিও আমি তেওঁলোকৰ লগত মানে আমাৰ PGCৰ লগত আলোচনা মৰ্মে আমি গোটেই পৰীক্ষাটোকে 30 এপ্ৰিললৈ লৈ গৈছিলোঁ। লৈ গৈছিলোঁ অফলাইন মোডতে, আৰু সেইটোত ছাত্ৰ ছাত্ৰীসকলৰ আপত্তি নাছিল। যোৱা সপ্তাহটোত এইখিনি সময়ত সেইটো সময়ত তাৰপিছত এইখিনি সময়ত দেখিলে যে ক'ভিড বাঢ়ি গ'ল, বা অৱস্থাটো আমি ভবাতকৈ পটককৈ বেলেগ হৈ গ'ল। গতিকে একজেক্টলি এই মুহূৰ্ততে মই আপোনাৰ কথাটো নকওঁ, কাৰণ আমি গোটেই অল্টাৰনেটিভ মুডটো চাই আছোঁ। মানে অল্টাৰনেটিভ মুডত আমি পৰীক্ষা এটা পাতিম, আৰু সেই পৰীক্ষাটো ডিক্লেয়াৰটো আমি কাইলৈ নহ'লে আমি পৰহিলৈ আমি দিব পাৰিম। এতিয়া চাওক, মই যিহেতু ডিগ্ৰীৰ ক্ষেত্ৰত আমাৰ 2.5 লাখতকৈও বেছি ষ্টুডেণ্ট আছে, 2.5 লাখতকৈও বেছি ষ্টুডেণ্ট যেতিয়া আমাৰ আছে, মই গতিকে এটা ষ্টুডেণ্ট বা এজন ষ্টুডেণ্টৰ কথা মতে আমি নহয়, আমি গোটেইখিনি মানে বেলেগ বেলেগ বিভিন্ন পৰ্যায়ত, আপোনালোকে জানেই কেনেকুৱা পৰ্যায়ত আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে। বুজিছোঁ। প্ৰতিজনৰ কথা চিন্তা কৰি গোটেই বস্তুটো আচলতে আমাৰ হেৰি হৈ গৈছে তাৰমানে। আৰু যোৱাবাৰ আমাৰ অভিজ্ঞতাই যিটো কৰিলে, চ' গতিকে অভাৰঅল মই ডিক্লেৰেশ্যন নহয় যদিও মানে ছাত্ৰ ছাত্ৰীসকলে কষ্ট পোৱা এটা পদ্ধতি আমি কেতিয়াও নলওঁ। কাৰণ ইউনিভাৰ্চিটিখনটো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বনাইছো আমি, নহয় জানো? সেইটোৱে আমি, গতিকে তেওঁলোকে যেনেকে ভাবি আছে আমি কনচাৰ্ণ হোৱা নাই নেকি, এইটো নহয় আচলতে। মই নিউজবোৰ দেখিবা মোলৈ বহা মেছেজবোৰ মানে অলমষ্ট আজি গোটেই দিনটোৱে আমি ডিছকাছ কৰা হৈছে, কালি ডিছকাছ কৰা হৈছে, কিন্তু ঘটনা হৈছে কি যে প্ৰতি 2 লাখ 2.5 লাখ ছাত্ৰ ছাত্ৰী যাতে প্ৰতিজনেই অসুবিধাত নোপোৱাকৈ কিবা ধৰণে পৰীক্ষা বহিব পাৰে, এইটো আমি চাই আছো। আৰু 27 তাৰিখে আমি সেইকাৰণে সকলো ষ্টেক হোল্ডাৰৰ এখন মিটিং দিছো তাৰমানে। আৰু পাৰ্টিকুলাৰলি যিটো ফাৰ্ষ্ট ছেমিষ্টাৰ PG পৰীক্ষাৰ কথা আহিছে, যিটো 30 এপ্ৰিলৰ পৰা হোৱা কথা আছিল, সেইটো আমি কালিৰ ভিতৰত নহ'লে আমি মানডে মৰ্ণিঙৰ ভিতৰত আমি সেই কথাটো নিশ্চয় কৰি দিম। তেওঁলোকে চিন্তা কৰিব নালাগে, চিন্তা কৰি থাকিব নালাগে যে কি হ'বগে আমাৰ, কাৰণ তেতিয়াও 30 তাৰিখ হ'লে কেইদিনমান থাকিব যদি। আৰু চবতকে আচৰিত কথা মানে এনেকুৱা ঘটনা হৈছে কি যে যিখিনি সময়ত আমাৰ বহু ছাত্ৰ ছাত্ৰীয়ে অনলাইন কৰিবলৈ আমাক কৈ আছে, একেখিনি সময়তে কিন্তু এখিনি ছাত্ৰ ছাত্ৰী, এখিনি শিক্ষকে আমাক আকৌ অফলাইন কৰিবলৈ কৈ আছে। কৈ আছে সেইটো। তাৰ লগতে আকৌ এনেকুৱাও আছে যে আমিতো যেতিয়া ছেফটিৰ কথা ভাবো, অকল ছাত্ৰ ছাত্ৰীসকলৰ ছেফটিয়ে নহয়তো, গোটেই এক্সামিনেশ্যন চিষ্টেমটোৰ লগততো বহুখিনি মানুহ জড়িত হয়। 2.5 লাখ ছাত্ৰ ছাত্ৰী পৰীক্ষা দিবলৈ আকৌ হাজাৰ হাজাৰ মানুহ তেওঁলোকৰ লগত মানে হ'ব, মানে অফিচ এছিষ্টেণ্টৰ পৰা আৰম্ভ কৰি ইনভিজিলেটৰ, প্ৰিন্সিপাললৈকে কলেজৰ এই গোটেইখিনি মানুহ ইনভলভ হয়। আমি সেইসকলৰ নিৰাপত্তাৰ কথাও ভাবিব লাগিব। সকলো ভাবি আমি ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ মৰ্মে এটা ফৰ্মুলা মানে পদ্ধতি আমি বনাম। আমি অনলাইন যি ছাৰ্ভিচ দিব পাৰে তেওঁলোকৰ লগতো আমি কথাবিলাক নি আছো, কাৰণ আমাৰ যিটো ৰিকুৱাৰমেণ্ট সেইটো আমি ফুলফিল কৰাবগৈ লাগিব যিহেতু। আৰু যোৱাবাৰৰ অভিজ্ঞতাই আমাক বহুত শিকাই দিছে। গতিকে সেইখিনিয়ে কথা, গতিকে আমাক এদিন আজি ৰাতিটো গ'লেই কাইলৈ দিনটো আমাক লাগে আচলতে। তাৰপিছত আমি কাইলৈ ইভিনিং নহ'লে আমি মানডে আমি গোটেই কথাখিনি আমি ডিটেইল কৰি ক'ম। এইটো আপুনি মেছেজ দিব পাৰে ছাত্ৰ ছাত্ৰীসকলক যে তেওঁলোকৰ সুবিধা নিৰ্ভয়ে পৰীক্ষা দিব পৰা ব্যৱস্থালৈকে আমি গৈ আছো, আৰু সেইটো কাৰণে অসুবিধা হ'ব নালাগে। আৰু আমি সাংঘাতিক পৰীক্ষা পিছুৱাৰ কথাও ভবা নাই তেনেকে। ষ্টুডেণ্টক নিশ্চয় এটা প্ৰিপেৰেশ্যন, কাৰণ তেওঁলোকৰ মেণ্টেলিটি যিটো ডিষ্টাৰ্বেঞ্চ আহিছে, সেইখিনি আমি যাতে সেইখিনি পুৰাই তেওঁলোকে পৰীক্ষাত বহিব পাৰে সেই ব্যৱস্থাটো আমি কৰিম। যিমান ধৰে হ'ব, যিমানখিনিহে হয়তো হ'ব পাৰে। বাকী সময় নষ্ট কৰাৰ কথা আমি ভবা নাই, বা বহুত পিছুৱাই দিয়া কথাও ভবা নাই। ঠিক আছে, বুজিছোঁ। আমাৰ ওচৰত মানে কি হ'ল, এটা গ্ৰুপ আহিছে, এটা গ্ৰুপ অফ ষ্টুডেণ্টছ। আপোনাৰ সিহঁতসকলৰো মেছেজটো মই আপোনাক দিব বিচাৰিলোঁ, মই দি দিছোঁ।
মানে এটা আপোনাৰ অলমষ্ট আপোনাৰ 100-150 জন ষ্টুডেণ্টছ আহিছে আজি আমাৰ অফিচত। তেখেতৰ কনচাৰ্ণ হৈছে এই 100-150 জনৰ ষ্টুডেণ্ট এখেতসকলে মানে ভেৰিয়াছ কম্পিটিটিভ এক্সামছৰ কাৰণে মানে প্ৰিপেয়াৰ কৰিছে আৰু ৰেজিষ্টাৰ কৰিব, কিন্তু এখেতৰ মেইন কনচাৰ্ণটো হৈছে যে ৰেজিষ্টাৰ কৰিবলৈ এতিয়া সিহঁতক ফাইনেল ইয়াৰ মাৰ্কশ্বিট লাগে। এতিয়াতো ফাইনেল ইয়াৰ মাৰ্কশ্বিট পোৱা নাই এতিয়ালৈকে, গতিকে সিহঁতে ৰেজিষ্টাৰ কৰিব পৰা নাই আৰু লাষ্ট ডেটটো আপোনাৰ মানে ওচৰত চাপি আহি আছে, মানে অলমষ্ট আপোনাৰ 25th মানত ক্ল'জ হৈ যাব। তে সেইখিনি ষ্টুডেণ্টছৰ তেখেতসকল হৈছে এই মানে 18-19 বেটছৰ যোনে এই 5th ছেমিষ্টাৰ এক্সামছ দিব। তেওঁলোকক কোনটো চাৰ্টিফিকেট মানে যিটো মানে MA/MSc চাৰ্টিফিকেট নে PG চাৰ্টিফিকেট? নহয় একচুৱেলি মানে কম্পিটিটিভ এক্সামছ মানে মই হেৰিয়াৰ কথা কৈ আছোঁ, ভেৰিয়াছ আপোনাৰ গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট মানে নহয় ফাইনেল ছেমিষ্টাৰ যিকোনো ফাইনেল ইয়াৰৰ যিকোনো এটা ছেমিষ্টাৰৰ মাৰ্কশ্বিট লাগে তেখেতক এপ্লাই কৰিব লাগে তেখেতসকলক, আইদাৰ 5th ছেমিষ্টাৰ নহ'লে 6th ছেমিষ্টাৰ। সেইটো তেখেতসকলে পোৱা নাই, গতিকে সেইটোৰ অলপ চিন্তা হৈ আছে। কিন্তু সেই পৰীক্ষাখিনিওতো পিছলৈ যোৱাৰ কথা ওলাই আছে। সেইটো হয়, পিছে বেলেগ লেভেলত সেই ডিছকাশ্যনটো হৈছে, ধৰি লওক বাহিৰৰ UC লগত বা অন্যান্য সংশ্লিষ্ট অন্য ইউনিভাৰ্চিটি VC লগত এনেকুৱা ডিছকাশ্যনবোৰ আমাৰ হৈছে, কৰেছপণ্ডেঞ্চ হৈছে আমাৰ। সেইবোৰ পৰীক্ষাও কিন্তু পৰ্যায়ক্ৰমে সকলো পিছুৱাই যাব। গতিকে আমি যিমান পাৰোঁ আমি আমাৰ ছাত্ৰ ছাত্ৰী যাতে সেইটো অসুবিধা নাপাকে আমি সেইটো চেষ্টা কৰিম। যোৱাবাৰ আমি BEdত তেনেকৈ এটা কাম কৰিছোঁ যে আমি তথাপিও 1 সপ্তাহৰ ভিতৰত পৰীক্ষা পাতি তেওঁলোকৰ ৰিজাল্ট দি আমাৰ বহুত ছাত্ৰ ছাত্ৰীয়ে চাকৰিত সোমাইছে, আমি সেইটো ভাল পাইছোঁ দেখি। সেইখিনি মই ভাবি আছোঁ সদায়, সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিম তেওঁলোকৰ। আৰু এইখিনি ল'ৰা ছোৱালী মানে তেওঁলোকে যিহেতু আগ্ৰহী উৎসাহ আছে, মই ভাল পাইছোঁ কথাটো শুনি। আৰু তেনেকুৱা এতিয়া পৰীক্ষা দিব খোজাও যেনে তেনে পৰীক্ষাটো শেষ হৈ যাবলগীয়া বিচৰা ষ্টুডেণ্টৰো বহুত আছিলে, কিন্তু তেওঁলোক হয়তো মনে মনে থাকে, নহ'লে তেওঁলোক অকণমান বেছি মানে হেৰি নহয়, ডিটেইল প্ৰকাশ নকৰে, তেওঁলোকে মনে মনে হয়তো পঢ়া শুনা কৰি থাকে। তেনেকুৱা ছাত্ৰ ছাত্ৰী বহুত আছে। সকলোৰে কথা চিন্তা কৰি সেইটোৱে আমি ভাবিছোঁ। আৰু যদি আমি তেনেকুৱা নতুন অল্টাৰনেটিভ মোডত যাওঁ অনলাইন বা তেনেকুৱা ধৰণৰ কথাত, তেতিয়াতো আমি কিন্তু পৰীক্ষাৰ গেপটো হয়তো কমি যাব আৰু সোনকালে পৰীক্ষা শেষ হৈ যাব বুলি মই ভাবোঁ। মানে এতিয়া আমি হয়তো বেছি গেপ দিওঁতো, 2খন পেপাৰৰ মাজত কেতিয়াবা বেছি গেপ থাকে, সেই গোটেইখিনি ৰিয়েঞ্জ কৰিব লগা হৈছে যিহেতু। আৰু 2.5 লাখ ছাত্ৰ ছাত্ৰী, তাৰ লগতে বহুত স্পেচিয়েলাইজেশ্যন, বহুত মেজৰ বেলেগ পেপাৰ, 5 বছৰ বেলেগ পেপাৰ, এইবোৰ লৈ আচলতে আমাৰ অলমষ্ট 1 মাহ মানে 30টা দিনমান লাগে অকল পৰীক্ষাখিনিৰ কাৰণে। ত' সেইটো অৰ্গেনাইজ কৰোঁতে অকণমান এটা সময় লাগে। তাতকৈ এবাৰ কিন্তু দেৰি নহয়, কাৰণ চাওক এনেই অন্য ইউনিভাৰ্চিটিবিলাকতো মাৰ্চৰ ভিতৰতে পৰীক্ষাবিলাক হৈ যোৱা কথা আছিল। সেইটো মানে 3rd ছেমিষ্টাৰ পাৰ্টিকুলাৰলি PG। আমিও মাৰ্চতে পৰীক্ষা দিছিলোঁ, কিন্তু আমাৰ ইলেকশ্যনৰ কাৰণে যিহেতু গোটেই বস্তুটো অকণমান বেলেগ ধৰণৰ হ'ল। কিন্তু আমাৰ 3rd ছেমিষ্টাৰ PG এক্সাম হৈ গৈছে তেওঁলোকৰ বহুতৰে কমপ্লিট হৈছে, 2-এখন কোনোবা 2-এটা গ্ৰুপৰ হয়তো থাকিল। বাকী যিখিনি হৈ গৈছে সেইখিনি অলৰেডি যোনবিলাকত গৈছে সেইখিনি ৰিজাল্ট সোনকালে ওলাব, সময় নালাগিব। ঠিক আছে ছাৰ। বাকীসকল কৰ্মকৰ্তাৰো এইটো হৈছেতো, মানে ক'ভিডৰ কথাটো যিহেতু তেওঁলোকৰ কথাই ভাবিব লগা হৈছে। ঠিক আছে, ঠিক আছে, ধন্যবাদ। ঠিক আছে ছাৰ, থেংক ইউ ছ' মাছ। ঠিক আছে।